वेलकम टू माय यूट्यूब चैनल। सो मैं इतना गई आसो बरहोला तिताबरলৈকে। सो आमार राइडार मनुज भाई चलाई आछे। आमी एतिया पाइছো अपना कोन जगह नाजानो। सो आपनालोके चाइ थाকক भिडिओটো लाइक करक कमेन्ट करि जनाब। हे दोस्तो एतिया चक आपनालोके तिताबर एटा जगह হয় যত আপনার नाइस बिउटी एकदम ग्रीन सौंदर्य আপনার গোটেই আপোনাৰ বতৰটো নীলা নীলা হৈ আছে। सो আপোনালোকে দেখিছে মই গৈ আছোঁ, মোৰ ড্ৰাইভিং কৰি আছে আপোনাৰ মনোজ ভাই। सो আপোনাৰ 51 মানত গৈ আছে, তেল আছে 3 লিটাৰ। চাইকেল বেয়া হ'ল মানুহ এজনৰ, ভাল হৈ গ'ল। सो এইফালে গাঁও এখন আছে, গাঁৱৰ ভিতৰেদি আমি সেই ৰাইট চাইডৰ যিটো লেফ্ট চাইডে যাব লাগিব। তাৰ পৰা মানুহজনী খোজকাঢ়ি আহি আছে। অ' বাইদেউ। सो এয়া তেলা। सो বলক। सो दोस्तो ওলাই আহিলোগে, আমি এতিয়া যাবলৈ ওলালোঁ। পোৱালি ক'ত গ'ল? পোৱালি যাওঁগৈ আৰু দে, বাই বাই দি দে, বাই বাই দি দে, বাই বাই। আমি যাওঁগৈ আৰু, বাই বাই। दोस्तो পাই গ'লোঁ ফাইনেলি য'ত আপোনাৰ বৰহোলাত। ইয়াত আমি এতিয়া সোমামহি। চ' আপোনালোকক মই দেখাই আছোঁ আগফালে। এয়া হৈছে আমাৰ বাহঁতৰ ঘৰ। ইফালে মাটি ঘৰ আপোনাৰ পকা দি আপোনাৰ দুমহলীয়া সৰু আপোনাৰ। सो মানে বেলেগ ষ্টাইলত বনাইছে। এয়া আপোনাৰ চাংঘৰ হয়, মিচিং মানুহৰ চাংঘৰ। চ' ইয়াতে বহি লওঁ অলপ। এয়া আমাৰ মনোজ ভাই সেৱা লৈছে। চ' এয়া ইফালে আমাৰ আশীৰ্বাদ দি আছে। অকণমান অন্ন খুৱাব। সেইবোৰ আপোনাৰ খোৱা বস্তু আনি থৈ দিছে। পোৱালীয়ে কিমান খাব তাৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া পোৱালীয়ে খাব পাৰিবনে। এইফালে গোল্লা, লালমোহন, গৰম লাডু, আপেল আপোনাৰ গোটেইবোৰ। ইয়াত বন্তি জ্বলাই থৈছে আপোনাৰ, দুবৰ বন্তি। চ' মানে অলপ বেছি জোৰ ক'ব নোৱাৰি, আশীৰ্বাদ দি আছে ন। হৈ গ'ল আমাৰ মনোজ ভাই এতিয়া উঠিব পৰা হৈ গ'ল। এয়া আমাৰ পোৱালি আহি গ'ল। এতিয়া পোৱালিক গামোচা আঁতৰাবলগীয়া হৈছে। মানে এতিয়া কি বস্তু ল'বহি? কিতাপ ল'লে, এটাই কিতাপ লৈছে, পূৰা পঢ়িব মানে। এতিয়া পইচা নলয়ো, কলম লৈছে, দেউতাই পইচা নলয়। পইচা পইচাও বিচাৰিছে মানে, পইচা লাগিবতো। পইচা নোলোৱা নালাগে নহয়, তাক লাগিবই। পইচাই খাই পেলাব মানে। চ' এতিয়া আমাৰ মনোজ ভাই খুৱাইছে, ৰসগোল্লা খালে, আপেল গোটেইবোৰ আপোনাৰ এতিয়া খোৱা হ'ব তাক। পোৱালিয়ে কি খাব এতিয়া? এতিয়া খুৱাব কুঁহিয়াৰ খুৱাই আছে আমাৰ পোৱালি। এতিয়া পোৱালিয়ে কল খাব, কল কি লাও নাখাতে লাগি গৈছে। বেছি আপোনাৰ চ' আমাৰ এতিয়া কি খুৱাব? আঙুৰ খুৱাব পোৱালি। এতিয়া আঙুৰ খাব। আঙুৰ খোৱা হৈ গ'ল পোৱালি ভাগৰ। এতিয়া পোৱালি আপোনাৰ কি খাব আৰু? এতিয়া পায়স খাব। পায়স খোৱাৰ পিছত তাৰ হ'ব আপোনাৰ ভাত খোৱা। ভাত কিমান খাব পাৰিব? হৈ গ'ল। তাৰপিছত এতিয়া আপোনাৰ চাইজ
এতিয়া বুনিয়া বুনিয়া কোৱা হৈ গ'ল। তাৰপিছত এতিয়া কি হ'ব? এতিয়া হ'ব বৰফি নে? গৰম লাডু বৰফি লৈ গুটিব লৈছোঁ। এইবাৰ খাব ভাত, ভাতৰ লগত খাব মাংস পোৱালিয়ে। এইবাৰ পোৱালি খাব আপোনাৰ ভাত। কিমান খাব পাৰিব চাই থাকক। নাখায় পোৱালি খাইছে এতিয়া ভাত খানা खाई अभी थोड़ी देर के बाद पियेंगे पानी वाटर माने कि आसी का मतलब नहीं समझते आप लोग। पानी है पानी। ये हमारा पोवाली का अन्न पोखंड बोलता है। মানে এইটো আমাৰ অসমীয়া অন্ন পকন্ন বুলি কয়। ভাত খোৱা আপোনাৰ ইয়াত মোমাই ভাত খোৱা হয় ইয়াত। চ' আপোনাৰ ইয়াত বহুত কিবা আপোনাৰ আইটেম আছে। আপোনাৰ বেলুন, ইয়াৰ ওপৰত বেলুন আছে। আপোনাৰ অলপ নিয়মটো কৰা হৈছে আৰু ছমাহৰ পিছত এই নিয়মটো কৰা হয় আমাৰ মিচিঙৰ। চ' এইফালে পায়স আপোনাৰ বাই আছে বাইদেউ আমাৰ। চ' আমাৰ ইয়াৰ মিচিঙৰ চৌকা বুলি কয়, য'ত আপোনাৰ ইয়াত ভাত চব্জি চব সকলোবোৰ ইয়াত ৰন্ধা হয়। আমাৰ এই চাংঘৰ ওপৰতে ইয়াত চৌকা বনাই থোৱা আছে। চ' সেইফালে আমাৰ গোটেই কিটচেনৰ ৰেক। চ' এতিয়া আপোনালোকে চাওক, বলক যাওঁ। চিকৰ খাব নি? মনোজ ভাই ৰ'দত আছে, মই চিকৰ মিলাই আছোঁ। চিকৰ খাব যদি ক'ব। চ' দোস্তো আমি এতিয়া যাবলৈ ওলালোগৈ। ইয়াৰ পৰা আপোনাৰ এতিয়া যাওঁ আমি। আমাৰ বাইক পাৰ্কিং কৰাত আছে সিফালে আপোনাৰ বাইক উলিয়াই আমি যাওঁ অলপ দেৰি পাছতে। এতিয়া মানে যাবলৈ ওলাইছোগৈ আৰু 2 মিনিটমানৰ পিছত যাওঁগৈ আৰু। বা আহিছোঁ।